হেই বন্ধু বান্ধৱীসকল, আজি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ মোৰ পাকঘৰৰ পৰা। হাতত কুকাৰ চুকাৰ লৈ আৰু এতিয়া বনাবলৈ লৈছোঁ ভাত। যিহেতু আলহী আহিব আৰু মই সোনকালে আজৰি হ'ব লাগে আৰু তেওঁলোকৰ লগত এফালে যাবলৈ আছে। ক'ত যাম কি কৰিম দেখুৱাই ল'ম আপোনালোকক। আৰু এইফালে মই ডিম বইল কৰি থৈছোঁ, এইফালে পাতি থৈছোঁ ভাত আৰু চব্জিখিনি মই ধুনীয়াকৈ কাটি ল'ম। আৰু চব্জিখিনি কটা এয়া মোৰ হৈ গৈছে আৰু গৰমত অৱস্থা একদম বেয়া হৈ গৈছে। গোটেই ঘামি জেমি মানে অৱস্থাই নাই আৰু কি ক'ম। আৰু গৰম বুলিতো ৰখি থাকিব নোৱাৰোঁ, ঘৰৰ কামটো সদায় কৰিবই লাগিব আৰু যিহেতু মানুহজনক খুৱাই বুৱাই পঠিয়াব লাগিব, সেয়েহে লৰালৰি কৰিছোঁ যিহেতু এফালে যাব আছে। আৰু ঘৰৰ কাম বন আজৰি কৰি আমি ওলাই আহিলোঁ বৰবাম। আৰু এওঁলোকৰ লগতে অহা কথা আছিলে, তাই হৈছে পিংকি। আৰু এয়া দেখিছেনে বৰবামৰ পৰিৱেশটো আপোনালোকক মই অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু দেখুৱাই যাম আৰু এওঁলোকক যে দেখিছে, তেওঁলোক ইয়াত শ্বুটিং কৰিব আহিছে আৰু তেওঁলোকে চাগে প্ৰায় সকলোৱে চিনি পায়। এইগৰাকী হৈছে মেনকা আৰু তেওঁলোক যিহেতু মানে ইউটিউবত তেওঁলোকে ভিডিঅ' কৰে আৰু এয়া মেনকা আৰু লগতে তেওঁলোকৰ লগত আছে নিগনি বুলি কয়। আচলতে মই নামটো পাহৰি গৈছিলোঁ, সেয়েহে বোলো অলপ থোটা মোজা লাগিলে আৰু এয়া হৈছে নিগনি। আৰু মই যে কৈ আছোঁ আপোনালোকক নিগনি মেনকা, আচলতে তেওঁলোকৰ এই ধাৰাবাহিকখনত মানে কি চৰিত্ৰটোহে নিগনি আৰু মেনকা। আচল নামটো মোক পিছে কৈছিলে কিন্তু মই পাহৰি গৈছোঁ। আচলতে মোৰ পঢ়া অভ্যাসটো মানে বেছি আছে। আৰু ইয়াত বাগানৰ আপোনালোকক পৰিৱেশটো মই দেখুৱাবলৈ চেষ্টা কৰিম। তেওঁলোকে দেখিছেনে এই গৰমত কিমান কষ্ট কৰিবলগীয়া হৈছে। তেওঁলোক হৈছে চাহপাত ছিঙে ইয়াত বাগানতে কাম কৰে আৰু আমি এয়া এনেই ৰৈয়ে ঘামিছোঁ আৰু তেওঁলোকে দেখিছেনে কিমান কষ্ট কৰিছে। আৰু সেই কষ্টলৈ চাব গ'লে আমি তেওঁলোকক সন্মান জনাইছোঁ। আৰু পৰিৱেশটো মানে আপোনালোকক কি ক'ম, কিমান ধুনীয়া। মোৰ ঘৰৰ ওচৰৰে হয় প্ৰায়, খালি ইমানকৈ অহা নহয় আৰু ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ কেতিয়াবা অহা হয়। আৰু এয়া গাড়ীত দেখিছেনে তাই মানে ল'ৰা ছোৱালী ডিউটি কৰি আছে, মানে ৰখিবলগীয়া হৈছে আৰু এই যে মৰম লগা কণমানিটো দেখিছে, সি হৈছে মাধুৰিমা বাইদেউৰ ল'ৰা আৰু এই ছোৱালীজনী হৈছে পিংকিৰ ছোৱালী। পিংকি বাইদেউ আচলতে সম্বন্ধত আচলতে বা হয় যদিও তাইৰ লগত বন্ধুৰ দৰে মানে আচৰণ কৰা হয় সৰুৰে পৰা, মানে নিজৰ লাগে আৰু এইফালে কৰি আছে শ্বুটিং আৰু আমি চাই আছোঁ। আৰু তেওঁলোক আচলতে বহুত বেছি ব্যস্ত হৈ আছে। আমি তেওঁলোকক আচলতে শ্বুটিং চাবলৈ অহা নিচিনাহে হ'ল আৰু এইফালে চাই আছোঁ আৰু লগত আহিলোঁ এদিন যিহেতু ভাল লাগিলে। আৰু এইফালে বহি আছে আমাৰ, মানে বহি থকা নাই আৰু ৰৈ আছে, এয়া হৈছে সৰু বোৱাৰী, মানে জীৱনৰ ইটো সিটো চেনেলৰ পৰিয়াল। আৰু আমি তাত ৰ'দত ৰৈ আমনি লাগিলে যিহেতু, সেয়েহে আহিলোঁ গাড়ীৰ ভিতৰলৈ। গাড়ীৰ ভিতৰত অলপ কথা বতৰা পাতিলোঁ, মানে হাঁহি ধেমালিৰে। আকৌ আহিলোঁ শ্বুটিঙৰ জেগাত। তেওঁলোকে মানে বেলেগ লোকেশ্যনত কৰি আছে আৰু তেওঁলোকক চাবলৈ আহিলোঁ। এইফালে দেখিছেনে মাধুৰিমা বাইদেৱে কেমেৰা ধৰাত ব্যস্ত আৰু আমি এয়া পিটপিটাই ঘূৰি ফুৰিছোঁ আৰু ৰ'দখনত হাতত টোপোলা লৈ। আমাৰ ধুন এয়া বৰবোৱাৰী কথা পাতি আছে। এইয়া সৰু বোৱাৰীৰ বেলেগ এটা ৰূপ, এইয়া মালিকনী চেনেলৰ। আৰু আমিও এইডোখৰত তেওঁলোকক চাই বহি থকাই হৈছে। এইফালে পৰিস্মিতাৰ লগতো অলপ চাহ চিনাকি হ'লোঁ, তাইৰ লগত কথা বতৰা পাতিলোঁ। তাইৰ ঘৰ ক'ত কি কথা ক'লোঁ, সুধিলোঁ মেলিলোঁ, তাইও ধুনীয়াকৈ ক'লে আৰু সেয়াই আৰু আমাৰ পিংকি ব্যস্ত হৈ আছে এয়া ল'ৰা ছোৱালী ৰখাত। আচলতে তেওঁলোকে ভিডিঅ' কৰি আছে যিহেতু, সেয়েহে ল'ৰা ছোৱালী মানে ৰখিবলৈ অকণমান দিগদাৰ হয়। মাধুৰিমা বাইদেউৰ ল'ৰাটো আৰু তাইৰ নিজৰ ছোৱালীজনীও আছে আৰু সেয়া বিচি একদম ধুনীয়াকৈ তাই ল'ৰা ছোৱালী প্ৰতিপালন কৰাত ব্যস্ত। আৰু এইফালে আৰু অকণমান ভিডিঅ' আপোনালোকক দেখুৱাওঁ তেওঁলোকে কেনেকৈ কি কৰিছে শ্বুটিঙত। এয়া মাধুৰিমা বাইদেউ আচলতে দেখাত নালাগে যেন তেওঁ এনেকুৱা মানে কমেডি ভিডিঅ' কৰে। আৰু আমি আহিলোঁ এইডোখৰ জেগাত ফটো মাৰিবলৈ আৰু ক'লোঁ যে ফটো এখন মাৰোঁ। তাই ভাবিলে কি সঁচাকৈ মই ফটো মাৰিছোঁ, তাৰপৰা পাছত তাইক ক'লোঁ যে ভিডিঅ' কৰিছোঁ, ফটো মৰা নাই। আৰু তাই এয়া হাঁহি মানে কিবা হৈ গৈছে। তাই ভাবিছে কি ফটো মাৰিছোঁ, ধুনীয়াকৈ চুলি একদম মেলি লৈছে আৰু এইফালে বৰবোৱাৰীক দেখিছেনে, তাই ল'ৰা ছোৱালী তাই চাই আছে।
আৰু এয়া শ্বুটিং খতম হ'ল আৰু আমিও আহিছোঁ ঘৰলৈ আৰু এয়া আহি আছোঁ আৰু আজি আচলতে তেওঁলোকক লগ পাই বহুত বেছি ভাল লাগিলে সকলোকে লগ পাই আৰু সেয়াই তেওঁলোক আচলতে মই আজি প্ৰথম লগ পালোঁ যিহেতু বহুত বেছি ভাল লাগিলে আৰু এয়া শ্বুটিঙৰ শেষত আমি গৈ আছোঁ ঘৰলৈ আৰু ঘৰত গৈ আপোনালোকৰ লগত কথা পাতি আছোঁ আৰু ঘৰলৈ আহি পোৱাত লগৰ এজনীয়ে ফোন কৰিলে যে তাইৰ ৰিহা এখন যিহেতু মোৰ ওচৰত দহি পাতিবলৈ দিয়া আছিলে আৰু সেইখন বোলে কাইলৈ তাইৰ কলেজৰ প্ৰগ্ৰেমত লাগে আৰু সেইখন মই ৰেডি কৰি লওঁ আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি আপোনালোকে চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ